हाँ, मोटा करके रहा मस्त, काला करके पूरा बुझाता है कि कार्बी आंगन के डीसी है चला। লেপটপ তো তার বোলে শুনছা লেপটপ লৈ যাব ঘৰত লেপটপ মোৰ তাৰ নিব নিদিব তাৰ তেওঁৰ হয় লেপটপ মানে 1 লাখ টকা ট্ৰান্সফাৰ কৰিব দিছিলোঁ আমাৰ বকুলীয়া CSP পাপ্পুৰ হাতত। তেওঁ কি কৰিলে 1 লাখৰ ভিতৰত 60,000 টকা ট্ৰান্সফাৰ কৰিলে, 40,000 টকা নেট কিবা চাৰ্ভাৰ প্ৰব্লেম বুলি ক'লে, এতিয়ালৈকে পঠোৱাই নাই। কি নাম দোকানখনৰ নাম? মানুহজনৰ নাম পাপ্পু। দোকানখনৰ নাম ৰিংকু বৰ্মনৰ নামত আছে। দোকানখন আছে। বহুতৰ পৰাই তেনেকুৱা কৰিছে। তেনেকে বহুত মানুহ আছে। কিমান মানুহ এতিয়া কি হৈছে? এতিয়া একচুৱেলিটো 20 জন মান এতিয়া থানাত আহিছে বাৰু কমপ্লেইন দিবৰ কাৰণে, আৰু এতিয়া থানাত সোধা পোছা কৰি আছে কি হয়। পুলিচে ধৰি আনিছে। কি কৰিছে পইচাবিলাক? জুৱা খেলিছে শুনিছোঁ। জুৱা খেলিছে। আগতো তেনেকুৱা কৰে নেকি? আগে পিছেতো তেনেকে শুনা নাই, কিন্তু আমাৰ পইচা বৰ্তমানতো সোমাই আছে। ফোন কৰিলে তেখেতক কল ৰিচিভ নকৰে। উল্টা পুল্টা গালিও পাৰে বুলিও? উল্টা পুল্টা গালি তেনেকে পাৰা নাই, কিন্তু ফোনটো ৰিচিভ নকৰে। ক'ত আছে দোকানখন? বকলীয়া ইউনাইটেড কাৰ্বি ক্লাবৰ ওচৰত।